এটা কি হৈছে চাৰ্জ নাই গাড়ীখনত। তো হাই গাইজ, ৱেলকাম বেক ইউটিউব চেনেল অভিনাশ ব্লগ। আকৌ এটা নতুন ব্লগৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে গাইজ আমাৰ ফাদাৰৰ মামাহঁতৰ ঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মানে বাবু আৰু খুৰীমাহঁতে মানে কি তামোলপুৰ বজাৰত যাব বোলে। আৰু ইফালে আমাৰ ভণ্টি মানে বেটেৰী ৰিক্সাত বহি আছে। এতিয়া বেটেৰী মানে তামোলপুৰৰ ইহঁতক থৈ আহি কেনে মই ৰঙিয়াত যাম। আজি মানে কি আমাৰ বৰদেউতাহঁতৰ বাইদেউ বোলে ৰঙিয়া ষ্টেচনক লৈ থৈ আহিব লাগে। তাই মানে বাহিৰত কাম কৰিব যাব, তাৰপিছত সেইটো কাৰণে ষ্টেচনক লৈ থ'ব যাম। তো এতিয়া ভণ্টিহঁতক তামোলপুৰত থৈ আহোঁ। মানে বেটেৰীটো লগাৰ পিছত লং জাৰ্ণি কৰাই নাই, মানে ৰঙিয়া হৈছে 25 কিলোমিটাৰ, অহা যোৱা মানে 50 কিলোমিটাৰ হ'ব। এতিয়া মানে কি আজি লং জাৰ্ণিটো কৰিছে, বেটেৰীটো মাইলেজ দিয়ে নে নিদিয়ে আপোনালোকক দেখাম না। আহোঁতে আধা ৰাস্তাত প্ৰব্লেমেই হয়, আপোনালোকক দেখাই থাকিম। এতিয়া মানে বৰ্তমান খুৰীমাহঁতে যাই আছে, ইফালে ভণ্টি গাড়ীত বহি আছে। তো তামোলপুৰ বজাৰ কৰি থৈ আহোঁ। তো বজাৰত ইহঁতক থৈ আহোঁ, আহি কিনে আৰু নেক্সট চাৰ্জ দিম গাড়ীখন। চাৰ্জ দি কিনে ৰঙিয়াত যাম। মানে গাইজ বজাৰৰ ভিতৰত গাড়ী সোমাব নিদিয়ে, গাড়ী সোমালে মানে পূৰা ট্ৰাফিক হৈ যায় না, সেইটো কাৰণে গাড়ী সোমাব নিদিয়ে। এতিয়া মই ঘৰত লাগি যাওঁ, ঘৰত যাই কিনে আপোনালোকক দেখাই থাকিম। এতিয়া বৰ্তমান ঘৰলৈকে যাই লওঁ, ঘৰত যাই কিনে গাড়ীখন চাৰ্জ দিওঁ। মানে বেটেৰীটোৰ একচুৱেলি বেটেৰীটোত কিমান মাইলেজ দিয়ে আজিহে গম পাম। বেটেৰীটো যদিও লগৈছোঁ ছেকেণ্ড না, ছেকেণ্ড লগলেও এতিয়া মানে চাই লওঁ। চাই লৈ কিনে এতিয়া বৰ্তমান যাই আছোঁ ঘৰত লাগি, আৰু ঘৰত যাই কিনে গাড়ীখন চাৰ্জ দিম। ঘৰত আহি কিনে গাড়ীখন সোমাই থলোঁ, মানে কি চাৰ্জ দিম বুলি ভাবছিলোঁ, এতিয়া লাইনে নাই বোলে। কি হয় নাজানো আৰু গাইজ, মানে কি এতিয়া বেটেৰীটো ৰিক্স ল'ব নোৱাৰা না, ছেকেণ্ড বেটেৰীহে লগাইছোঁ। এতিয়া যদি লাইনটো আহে তেতিয়াহ'লে অলপ টেনশ্যন নোলোৱাকৈ পিন্ধে চাৰ্জ কৰিব পাৰিলোঁ হয়। এতিয়া তথাপিতো যদি লাইন আহে চাৰ্জটো দিম, যদি লাইন নাহে মানে কি সেনেকৈ হ'লেও যাম আৰু। বাট কিমান কিলোমিটাৰ বা মাইলেজ কিমান দিয়ে আপোনালোকক দেখাই থাকিম। ৰাতিপুৱা মুনুক কৈছিলোঁ যে কি থবা নাযাওঁ দেই, থবা গ'লে আৰু প্ৰব্লেম হ'ব, গাড়ীখনৰ মানে চাৰ্জটো যিহেতু নাই, মানে কি চাৰ্জটো কমি থাকে না। এতিয়া ৰঙিয়া 50 কিলোমিটাৰ অহা যোৱা যিমান যি হ'লেও এতিয়া অলপ ভয় লাগি আছে মনটো মোৰ, কাৰণ কিয় যদি আহি নাপাওঁ, যাইতো পাম বাৰু, যদি আহি নাপাওঁ টেনশ্যন এটা হয় নহয় কচোন গাইজ। দে একো নাই, চেষ্টা কৰি যাম, দেখি থাকিম। য'ত যি প্ৰব্লেম হয় আপোনালোকক দেখি থাকিম, তো চাই থাকিব। আৰু এতিয়া মানে কি মা-দেউতাৰো ঘৰত নাই, ইফালে লাইনো নাই, বেয়া টেনশ্যন হৈ গৈছে মোৰ। এতিয়া মানে কি গাছৰ ছায়াত বহি আছোঁ, লাইন নাই যিহেতু, ফেনো চলা নাই, যি গৰম দিছি পাগলাই গৈছোঁ। এতিয়া এটা বাজিলে লাইন চাইনটো নায়েই। এতিয়া মাদাৰে কৈছে ভাত দেই বোলে। এতিয়া বাইদেউখন মাছি, বাইদেউ বোলে যাব খুজিছি, মানে কি আমাৰ এই বৰদেউতাহঁতৰ ঘৰৰ পৰা ভাগিনা যাব। আমাৰ ঘৰৰ ওচৰতে যিহেতু বৰদেউতাহঁতৰ ঘৰ, ভাগিনতি আছে, ভাগিনা যাব, মাকক থ'ব যাব আৰু। তাৰপিছত মাদাৰ টেঙা ছিংবা আছি, কোনটো বা ছিঙে গাইজ চা না, কি মজা মজা টেঙা, মানে কোনটো চিঙো কোনটো নিচিঙো আনি গেছি। কি মজা হৈছে টেঙাকেইটা, মানে কোনটো চিঙো কোনটো নিচিঙো হৈ গৈছে বোলে মাদাৰে। মাদাৰ এতিয়া দালি বনাইছে বোলে, এতিয়া নেমু টেঙা দি খাওঁ ভাল হ'বৰ কাৰণে পূৰা নেমু টেঙা ছিঙবা আছি। যদি ছিঙে বোলে গাইজ, তাই ছিঙি দি দিনক লৈ কেনে বেলবাৰীত যাম। বেলবাৰীত যাই কেনে বাইদেউক লৈ ল'ম, লৈ কেনে দেখাই দিম। তো ভাত চাত খাই কেনে মানে কি মই ওলাই দিলোঁ আৰু ভাগিনক ল'লোঁ। ভাগিনক লৈ কেনে এতিয়া আমি বেলবাৰীত যাই আছোঁ, তাৰে পৰা বাইদেউক লৈ কেনে ৰঙিয়াকলৈকে যাম। ষ্টেচনটো আহি পালোঁ, পাৰ্কিঙো কৰিলোঁ গাড়ীখন। এতিয়াহে প্ৰব্লেমটো হ'ব, মানে প্ৰব্লেমটো মানে গাইজ বাইদেউক এতিয়া নামাই দিলোঁ, বাইদেউ আগত যাই আছে। গাড়ীখন এতিয়া মোৰ চাৰ্জ নাই, এতিয়া কি কৰোঁ। মোৰ খবৰটো চাই কেনে গমে পাইছে চাগে, মুখখন চাই কেনে মানে বহুত ডাঙৰ প্ৰব্লেম বস্তু। এতিয়া গাড়ীখন চাৰ্জ নাই, কথা দিছোঁ 10-15 দিন আগতে পাৰিম বুলি, ছেকেণ্ড বেটেৰীটো লগাই ল'লোঁ। তাৰপিছত এতিয়া আহি কেনে যদি গম পালোঁ গাড়ীখন চাৰ্জ নাই, মাথা বেয়া হৈ গৈছে। তো ষ্টেচনটো পালোঁ। তো গাইজ মানে গাড়ীখন পাৰ্কিঙত থৈ দিছিলোঁ, এতিয়া বাবু আৰু মই ঘৰত যাম। গাড়ীখনততো চাৰ্জ নাই, এতিয়া উপায় নাই, লগৰ এটা কৈছে নিবা আহিব বুলি। বৰ্তমান আমি তুলসীবাৰী পাইছোঁ, গাড়ীখন একদম চাৰ্জ নাই। এতিয়া লগৰটোক ফোন মাৰছোঁ, এতিয়া লগৰটো কৈছে কি বাইক লৈ বোলে টানি হ'লেও লৈ যাব গাড়ীখন। যাবতো লাগব গাইজ, মানে কি হয় চাই থাকিব। এতিয়া তুলসীবাৰীত অলপমান ৰখিম, ৰখি কিনে আৰু নেক্সট ক'ত ৰখিব লাগে আপোনালোকক দেখাই থাকিম। 10 দিনমান আগতে বাইদেউ মোক কৈছিল যে যাব পাৰিবি না, মোৰ গাড়ীৰ বেটেৰীকেইটা বেয়া। মই আৰু কথা দিছোঁ বেলেগ এটা বেটেৰী, ছেকেণ্ড বেটেৰী লগাই কেনে যাব পাৰিম বুলি কৈছোঁ। তাৰপিছত আহিলোঁ, আহি কেনে এতিয়া আৰু প্ৰব্লেমত পৰি গৈছোঁ। উপায় নাই দেই গাইজ, মানে কথা দিছোঁ যিহেতু কথাটো ৰাখছোঁ। বাইদেউ গেল, মানে ষ্টেচনক লৈ থৈছোঁ। এতিয়া ভাগিন আৰু মই ইয়াতে আছোঁ ৰখি, আৰু একবাৰ ৰখিব লগা হ'ল। এতিয়া ভাবছোঁ কি কুঁহিয়াৰ ৰস খাই লওঁ, ভাগিন আৰু মই গাড়ীখন তাতে থৈ দিছোঁ, চাব পাৰে। কুঁহিয়াৰ ৰস খাই লওঁ। কুঁহিয়াৰ ৰস
খাই কিনে আৰু একবাৰ আমি ষ্টাৰ্ট কৰি দিলোঁ গাড়ী এতিয়া আৰু যাই আছোঁ যিমান দূৰলৈকে যাব পাৰোঁ যাম যদি যাব নোৱাৰোঁ লগতো ফোন মাৰি দিম সি নিবা আহিব তাৰপিছত ভাগিনেও মানে তাৰ বাইকেৰে থৈ আহিম ঘৰত তাৰপিছত মই আৰু লগটোৰ ঘৰত লাগা থাকি যাম কাৰণ এতিয়া অলপ টাইমত এইটো গাড়ীখন চাৰ্জ হৈ নাযায় এতিয়া ভাবছোঁ কিমান দূৰলৈকে যাই থাকোঁ তো আপোনালোকে চাই থাকোঁ নেক্সট আৰু ক'ত ৰখাব লাগে দেখাই থাকিম মন চন ডাউন হৈ গৈছে গাড়ী নাদৰে আৰু কি কৰিম অকল মোৰ বুলি নহয় চব বেটাৰী ড্ৰাইভাৰৰ লগত এনেকুৱা হৈ এতিয়া গাড়ীখন পৰা ৰখিয়ে গ'ল উপায় নাই অলপ টাইম ৰখোঁ তাৰপিছত 5 মিনিটমান ৰখাব লাগিব 5 মিনিটমান ৰখাৰ পিছত আৰু অলপ যাব সেনেকৈ মানে আহি আছোঁ তাৰপিছত কিমান দূৰ যাই পাওঁ চাওঁ তাৰপিছত বাই চান্স যদি আমি 11 মাইললৈকে যাই পাওঁ তেতিয়া হৈ যাব এতিয়া যদি 11 মাইল যাই নাপাওঁ লগতোক ফোন মাৰিম লগতো ল'বা আহিব মানে তো কিছুমানে ভাবিব পাৰে যে যদি চাৰ্জ নোহোৱা গাড়ীখন ৰঙিয়াকলৈ কেতিয়া লৈ গৈছিল মানে গাইজ ৰাতিপুৱা মই অলপ চলো না ভণ্টিক থপাই গ'লোঁ সেনেকৈ মানে প্ৰব্লেমত পৰি গ'লোঁ চাৰ্জ দিলোঁ হয় এই মিনিমাম 50-60 মান মাইলেজ দি আছে আৰু বেটেৰীটো এনেকৈ নহ'ব গাইজ মানে লং ভাড়া মই নাৰাখোৱেই এতিয়া বাইদেউ যিহেতু মোক ক'লা এতিয়া বাইদেউৰ কথা মতে মই বাইদেউৰ ভাড়াটো ৰাখিব খুজিলোঁ তাতকৈ ডাঙৰ কথা এইটোৱে গাইজ মানে যিহেতু 50-60 কিলোমিটাৰ চলাই কিনে মই 400 বা 450 টকা ভাড়া মাৰি আছোঁ আৰু 450 টকা ভাড়া মাৰি কিনে বৰ্তমান ভাড়া যিহেতু বেয়াই তামোলপুৰত আৰু নতুন বেটেৰী লগে ল'লে 28,000 টকামান যাব 28,000 টকা দি বেটেৰীকেইটা লগে লৈ কিনেও মই 400 বা 450 ভাড়া মাৰিব লাগিব তাতকৈ গাইজ এনেকৈ চলি থকাও মোৰ কাৰণে বেটাৰ অপশ্যন কাৰণ ইমান পইচা খাৰ্চ হৈ একো লাভ নাই তো লং ভাড়া নাৰাখোঁ মই নেক্সট টাইম লগা হ'লে বেটেৰী চেঞ্জ নকৰাকলৈকে মই লং ভাড়া নাৰাখোঁ আৰু যিদিনাই বেটেৰী চেঞ্জ কৰিম সিদিনাই ডাইৰেক্ট ব্লগত দেখাই দিম তাৰপিছত আৰু মই মানে কি লং ভাড়া মাৰা কৰিম এতিয়া আৰু তামোলপুৰতে সৰু সুৰা ভাড়া মাৰি থকা কৰিম তথাপিতো গাইজ 300-400 টকা ভাড়া মাৰিছোঁ এই 300-400 টকাই হ'লে হ'ব একো নাই নেক্সট আৰু মই লং ভাড়া নাৰাখোঁ 2-3 বাৰটো ৰখিলোঁ আপোনালোকে দেখাই পাইছে এতিয়া ভাগিনক সোধোঁ একবাৰ যে ভাগিনৰ অনুভৱটো কেনে মানে গাইজ সি চাগে পূৰা বৰিং পাই গৈছে তাক কৈছোঁ মোবাইলত চাবি নেকি সি মোবাইলত নাচাওঁ বুলি কৈছে তো ভাগিনে নিজে ক'ব কেনে লাগছি ভাল লাগছে বোলে গাইজ মানে লাজ কৰিছে যিমান যিহেতু মানে গাইজ চবে লাজে কৰে কিন্তু মই লাজ নকৰোঁ আজি পূৰা মানে মোৰ ফুল এক্সাইটেড আছোঁ মই তো ভাল ভিডিঅ' কাৰণ দিবৰ কাৰণে চেষ্টা কৰিম আজি নিচিনা আৰু নেক্সট টাইম যাতে নহয় তো চেষ্টা কৰিম আৰু মানে তো এতিয়াতো 2 মিনিটমান ৰখিলোৱে এই 2 মিনিটমান ৰখাৰ পিছত ভাবছোঁ আৰু অলপ যাওঁ এতিয়া বৰ্তমান আমি মানে কিছুমানেতো চিনি পাব বৰ্তমান আমি শ্মশানখনৰ ওচৰত আছোঁ মানে শ্মশানৰ ওচৰত আছোঁ তাৰপিছত আৰু অলপ দূৰ যাওঁ যাই কিনে ক'ত ৰখোঁ ৰখবাটো লাগবই গাইজ ক'ত ৰখোঁ আপোনালোকে দেখাই দেখি যদি ভাড়া আননীয়া লগ হয় তেতিয়াহ'লে মই ভাড়াটো নাৰাখিলোঁ হয় যিহেতু এইটো ভাড়া অকল বাইদেউক থৈ আহিব লাগে আৰু ভাগিন মোৰ লগত আছে এইটো টেনশ্যন নাই ভাগিন নাথাকিলে এতিয়া মানে কি বেলেগ যদি ডাঙৰ পেচেঞ্জাৰ থাকলা হয় বা বেলেগ যদি আমাৰ ফেমিলি ৰিলেটিভ নহয় কিনে বেলেগ হ'ল হয় কথাটো অলপ বেলেগত পৰি গ'লা হয় না যদি আননীয়া কৰিব লাগলা হয় এতিয়া বৰ্তমান একো প্ৰব্লেম হোৱা নাই তো বিন্দাছ যাই আছোঁ ৰখবালৈকে ৰখি যাম টেনশ্যন নাই তো আজি ভিডিঅ'টো মানে কেনেকুৱা পাইছোঁ গম নাপাওঁ বাট চাই থাকোঁচোন আৰু গাড়ীখন ঝাটকা দি আছে একো নাই য'ত ৰখব লাগে যেইবাৰ ৰখব লাগে ৰখি থাকিম ভাগিনে যেতিয়া 1.5 বছৰ আছিল তেতিয়া মানে আমাৰ বৰদেউতাহঁতৰ ঘৰত বাইদেউ ভাগিনক মানে থৈ গৈছিল বৰমাহঁতৰ ঘৰত আৰু বৰ্তমান ভাগিনে ক্লাছ 8 পাইছি পালিও মানে এতিয়া বৰ্তমান দেউতাহঁতৰ ঘৰতে ভাগিনে আছে থাকোঁ আৰু মানে ভাগিনে বৰদেউতাহঁতৰ ঘৰত এতিয়া মানে প্ৰব্লেমৰ কাৰণে বাইদেউ বাহিৰত যাব লগা হৈছে বেলেগ একো টেনশ্যন নাই গাইজ ই ৰিক্সা ড্ৰাইভাৰগিলাখনৰ বহুত ডাঙৰ টেনশ্যন এইটো মানে কেনে হৈ গৈছে তেল ভৰোৱা গাড়ী হ'লেও তেল ভৰাই কেনে যাব পাৰিলোঁ এতিয়া বেটেৰী গাড়ী ক'ত কিমান চাৰ্জ দিম কাৰণ কিয় ফুল চাৰ্জ হওঁতে 8-10 ঘণ্টা লাগি যায় এতিয়া মিনিমাম অলপ যাব লাগিলেও 2 ঘণ্টা মিনিমাম চাৰ্জ দিবই লাগিব এতিয়া 2 ঘণ্টা চাৰ্জ দি কিনে যাওঁ মানে বহুত ডাঙৰ টেনশ্যন গাইজ এইটো গাইজ সিহঁতে পূৰা ভলীবল খেলি আছে আৰু এইফালে আমাৰ গাড়ীত চাৰ্জ নাই আৰু চাৰ্জ নহৈছে গাইজ গাড়ীখন পূৰা ৰখি দিছোঁ ৰাস্তাৰ মাজত তো আপোনালোকে চাব পাৰে মানে যদি আজি ভাড়া ৰাখলা হয় তেতিয়া মানে কাম ৰাখলা হয় গাইজ মানে কিছুমান ক্ষেত্ৰত আমি মানে বহুত প্ৰব্লেমত পৰি যাওঁ এতিয়া যিহেতু মানে তেল ভৰোৱা গাড়ী নহয় বুলি বাৰে বাৰে আপোনালোকক কৈ আছোঁ মানে কি ভাড়া থাকিলে ভাড়া নুমাই দিব লাগলা হয় আৰু এখন বেলেগ গাড়ী ধৰি কেনে ভাড়াকেইটা দি পঠাব লাগলা হয় এতিয়া ভাগিন আছে যিহেতু একো টেনশ্যন নাই গাইজ অলপমান আৰু 2-3 কিলোমিটাৰমান গ'লে লগটোৰ ঘৰ পাম লগটোৰ ঘৰৰ পৰা মানে কি বাইকখন লৈ কিনে ভাগিনক থৈ আহিম আৰু মই বেটেৰী চাৰ্জাৰ পাত লৈ আনিম তো যদি 2-3 ঘণ্টামান যদি চাৰ্জ দিলি হৈ যায় তেতিয়াহ'লে মই ঘৰত গুচি যাম ৰাতি হ'লেও আপোনালোক দেখাম যদি আৰু মানে গাইজ চাৰ্জ নহ'ল বা লাইন নাথাকে তেতিয়াহ'লে আজি ৰাতি থাকি দিম সিহঁতৰ ঘৰত তো কি কৰোঁ কিবা কবি তই একো নকয় গাইজ মুখৰ মাত নলাই গৈছে মানে কি আৰু একবাৰ ৰখছোঁ এতিয়া বৰষাটাৰ মানে কি যিটো মেইন টাৰ্ণিং হয় না গাইজ তাতে ৰখবা লগা হৈছে মুখৰ মাত নলাই গৈছে ভাগিনৰ আৰু কি ক'ম মানে দুখ লাগছি মানে আৰু কোৱা ভাষা নহয় গৈছে মানে চেষ্টা কৰিছোঁ গাইজ মষ্ট মেমৰি হ'ব দে মোৰ লাইফৰ মানে কি এনেকুৱা বহুত বেটেৰী গাড়ী ড্ৰাইভাৰৰে এনেকুৱা হয় জাষ্ট সিহঁতে মেমৰি হিচাপে ৰাখিব নোৱাৰে মই চেষ্টা কৰিছোঁ যে মই এইটো মেমৰি হিচাপে ৰাখিছোঁ বাট যদি এই ভিডিঅ'টো কোনোবা বেটেৰী গাড়ী ড্ৰাইভাৰে চাই আছে তো কমেণ্ট দিবিচোন ভাই ইয়াত মানে তহঁতৰ লগত এনেকুৱা হৈছে না মানে
যদি আপোনালোকৰ যদি কাৰোবাৰ বেটেৰী গাড়ী চলাই যদি ফেমিলি ৰিলেটিভৰ আছে লাগালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মানে তাৰ লগত হ'লে এনেকুৱা হৈছে না মানে বুজি পাব আৰু মনৰ কথাটো এয়া বহুত গাইজ বহুত টেনশ্যন দেই তো আমি এতিয়া বৰষাটা পাৰ হৈ আহিলোঁ ৰখতে পূৰা বৰিং লাগি গৈছে ভাগিনৰ মুখত দেখি চালে ভাগিনে হাঁহি দেই পূৰা মানে জমছে ৰে আৰু আজি পূৰা দিনটো মনত থাকি যাব ভাগিনৰ মানে আৰু পূৰা হাঁহি আছে মাথা বেয়াই গৈছে মোৰ হাঁহিমে নে কান্দিমে গাইছে হাঁহি দেখাই ভাল হ'ব দে উপায়টো নাই আৰু ৰখবা লগা আছে 2 মিনিটমান ৰখোঁ তাৰপিছত 11 মাইল পাম 11 মাইল পালি লগটোৰ মানে বাইকখন লৈ আনিব বাইকখন দি মই ভাগিনক থৈ আহিম তাৰপিছত বেটেৰীখন আৰু ভাগিনে লৈ যাব মানে মামা হাতত ভাইটি লৈ যাব তো গাইজ ভাববা নাগে এইখন মোৰ গাড়ী বুলি এইখন মোৰ গাড়ী মানে গাইজ 10-15 দিন মানে ডিফাৰেঞ্চ আৰু একেলগে আমি গাড়ী লৈছিলোঁ মানে সেইখন গাড়ীৰ বেটেৰী চেঞ্জ কৰি দিলাক তো মানে 3-4 মাহমান হৈ গ'ল মোৰখনৰো বেয়া হৈছে এতিয়া মানে চাই আছে মানে মিনিমাম ক'বা গ'লে দুখন গাড়ীও ছেইম পূৰা ইলি হয় পূৰা ৰেড কালাৰত কি ক'ব আপুনি কিবা কৈ দিয়ক ভিডিঅ' বনাই আছোঁ কি হ'ব আৰু দুয়ো একেই আৰু মানে কণ্ডিশ্যন আজি কামাই নাই ৰাতিপুৱাৰ পৰা গাড়ী চলোৱা নাই এতিয়া চলালোঁ মাত্ৰ 60 টকা ভাড়াৰ অৱস্থা একদম বেয়া গাড়ী বহুত মোৰ ঘৰ পালোৱেই ঘৰ এইটোৱেই মোৰ মানে ভাড়াৰ কণ্ডিশ্যন বহুত বেয়া হৈ গৈছে গাড়ী এভেইলেবল হৈ গৈছে 60 টকা বোলে ভাড়া মাৰছি কি ক'ব গাইছ মানে আৰু কথা ক'বৰ কাৰণে ভাষা নোহোৱা হৈ গৈছে উপায় নোহোৱা হৈ গৈছে আপুনি নতুন মানে যিগিলাখানে গাড়ী কিনিব বিচাৰে সেইগিলাখানক আপুনি কি ক'ব সেইগিলাখানক কাম কিন পইচা আছে যেনে কিন তাৰপিছত পস্তাবি বৰ্তমান পস্তাবি আৰু আমি ফাইনেন্সত লোৱা তেতিয়াহ'লে তোৰ বংলা বুজিলোঁ একেবাৰে সোমাই যাব আমি প্ৰথম গাড়ী লোৱাৰ টাইমত আমি ভাড়া কিনিম আছিলোঁ আজি তেতিয়া ভাল হৈছিল মোটামুটি 600-700 টকা আৰু বৰ্তমানৰ সময়ত বোলে বৰ্তমান সময়ত মানে 200 টকা 300 টকা পালেও যথেষ্ট বৰ্তমান মানে ভাড়াৰ কণ্ডিশ্যন বহুত বেয়া হৈ গৈছে গাইজ অলপ টাইম ৰখলোঁ তেখেতক লগ পালোঁ গাইজ মানে ইহঁতে লগততো আহি গ'লা এতিয়া গাড়ীখন ইহঁতে লৈ যাব পূৰা দেখাব মানে বেটেৰী গাড়ীখন আমাৰ মামাহঁতৰ ভাইটি লৈ যাব আৰু লগটোৰ বাইকখন মানে মই ঘৰত লৈ যাম আৰু ভাগিনক লৈ যাম আৰু যাব আমি পূৰা লাজ কৰে গাইজ এইটো মামাহঁতৰ ভাইটি মানে আৰু এইটো লাডেন গাঁৱৰ হ'লে লাডেন নাম তাৰ ভিডিঅ' পূৰা গালি দিছি গালি দিলেও ভিডিঅ' আপলোড কৰি দিম গাইজ কাৰণ এইটো মোৰ মেমৰি হিচাপে থাকব না বেয়া খেচৰা চলি খেচৰা মানে মই গাড়ীকুচিৰ আগৰ পৰাই গাড়ীখন জাতকা দি লৈ আনিছোঁ এতিয়া মই 11 মাইলত আছোঁ ইয়াৰ গাড়ীখন মই মানে ঘৰত লৈ যাওঁ তাৰপিছত বেটেৰীখন সিহঁতে লৈ যাব তো যাওঁ তো বাবু আৰু মই যাওঁ তো এইবাৰ বেটেৰীখনক দিলোঁ বাই বাই আমি এতিয়া আহি গ'লোঁ বাইকত ভাগিন আৰু মই মানে এতিয়া ভাগিনক ঘৰত থৈ কিনে মই আৰু বেটেৰী গাড়ী চাৰ্জাৰ লৈ আনিম মোবাইলৰ চাৰ্জাৰ লৈ আনিম মোবাইলতো চাৰ্জ নাই বেটেৰী গাড়ীতো চাৰ্জ নাই এতিয়া মানে যাওঁ যাই কিনে আপোনালোকক দেখাই থাকিম তো চাই দেখোঁ ঘৰৰ পৰা আহি কিনে মানে ডাইৰেক্ট গাড়ীখন চাৰ্জ দি দিছোঁ কাৰণ এতিয়া মোবাইলতো চাৰ্জ আছিল বা বেটেৰী গাড়ীতো চাৰ্জ নাছিল এতিয়া সময় হৈ গৈছে পূৰা মানে 8মান বাজিল মই ঘৰৰ পৰা আহি কিনে ডাইৰেক্ট গাড়ীখন চাৰ্জ দিছোঁ এতিয়া মানে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি কিবা অলপ মানে যিখিনি মানে প্ৰব্লেম আছে মোৰ ভিডিঅ'টোত সেইখিনিতে আপোনালোকে শুধৰাই দিবৰ কাৰণে কমেণ্টত বুজাই দিব আৰু নেক্সট ভিডিঅ' মানে ভাল কৰিবৰ কাৰণে মই পূৰা চেষ্টা কৰি থাকিম মানে আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কেনেকুৱা টপিকছৰ ভিডিঅ' লাগে ব্লগ ভিডিঅ' লাগে মোক কমেণ্ট কৰি ক'ব আৰু আজিৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা পাইছোঁ কমেণ্ট কৰি জনাব তো আজিৰ কাৰণে বাই বাই